নন্দিনীৰ অভাৰ স্পীডৰ চখেই প্ৰাণ ললে সামিউলৰ 16 মাহত 5টাকৈ অভাৰ স্পীডৰ ফাইন লাগি আছে নন্দিনীৰ বাহনত নন্দিনীৰ গাড়ীত কিয় আছিল প্ৰেছৰ ষ্টিকাৰ নন্দিনী অভিনেত্ৰী নে সংবাদকৰ্মী কোনোবা দীঘল হাতৰ আশীৰ্বাদ আছে নেকি নন্দিনীৰ ওপৰত কিয় কথা হলাই এটকাও খৰচ নিদিও বুলি কৈছিল নন্দিনীয়ে জিএমচিএইচত কিয় ফিটা বান্ধি পেলাই থোৱা হল আঘাতপ্ৰাপ্ত সামিউলক জিএমচিএইচৰ চিকিৎসাৰ গাফিলতিয়ে মৃত্যু মাতিলে নেকি সানিউলৰ জিএমচিএইচৰ ওপৰত ভয়ংকৰ অভিযোগ সামিউলৰ আত্মীয়ৰ আৰক্ষীৰ ভূমিকাটো ক্ষুব্ধ সামিউলৰ আত্মীয় নন্দিনীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কাৰ নিৰ্দেশৰ অপেক্ষা কৰিছিল আৰক্ষীয়ে সংবাদ মাধ্যমৰ চাপতহে বৃদ্ধি পাইছিল নেকি আৰক্ষীৰ তৎপৰতা যাৱজ্জীৱন কাৰাদণ্ড ভুগিব লাগিব নেকি নন্দিনী কাশ্যপে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ 25 জুলাইত পুৱতি নিশা প্ৰায় 3 মান বজাত অভিনেত্ৰী নন্দিনী কাশ্যপৰ তীব্ৰবেগী বলেৰো নিয়স নামৰ বাহনখনে গুৱাহাটীৰ দক্ষিণ গাঁৱত সানিউল হক নামৰ এগৰাকী 22 বছৰীয়া যুৱকক মহতিয়াই লৈ যায় আৰু লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিনেত্ৰীগৰাকীয়ে সানিউল হক আছিল নলবাৰী পলিটেকনিকৰ এগৰাকী ছাত্ৰ যিয়ে গুৱাহাটী পৌৰ নিগমৰ অনিয়মীয়া কৰ্মচাৰী হিচাপে কাম কৰিছিল আৰু নিজৰ কৰ্মৰ পৰা ঘূৰি অহাৰ সময়তে সংঘটিত হৈছিল এই দুৰ্ঘটনা তাৰ পিছত নন্দিনীয়ে সানিউলৰ পৰিয়ালক কয় যে সানিউলৰ চিকিৎসাৰ খৰচ তেওঁ বহন কৰিব মাথো ঘটনাটো সংবাদ মাধ্যমক অৱগত কৰাব নালাগে কিন্তু পিছদিনাই কথা সলনি কৰে নন্দিনীয়ে আৰু এটকাও খৰচ দিবলৈ অমান্তি হয় সানিউলৰ চিকিৎসাৰ বাবে এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে সানিউলৰ আত্মীয়ই আৰক্ষীৰ সহযোগিতা 0% বুলি মন্তব্য কৰে সানিউলৰ আত্মীয়ই সংবাদ মাধ্যমৰ চাপত আৰক্ষীয়ে 28 তাৰিখ সোমবাৰে সমন দিয়ে নন্দিনীক আৰু 8 ঘণ্টীয়া জেৰাৰ পিছত যাবলৈ দিয়ে অভিনেত্ৰীগৰাকীক উল্লেখ্য যে দুৰ্ঘটনাটো সংঘটিত কৰি ভুক্তভোগীৰ প্ৰতি তিলমানো সহমৰ্মিতা প্ৰকাশ কৰা নাছিল অভিনেত্ৰী নন্দিনীয়ে চিনেমা নাটকৰ দৰে অভিনয় কৰি তেওঁ বাৰে বাৰে মানুহ কৈ আছিল যে সানিউলৰ ইমান একো হোৱা নাই মাত্ৰ অলপ দুখ পাইছে তাৰ বিপৰীতে নিজৰ বাহনখন ক্ষতিগ্ৰস্ত হোৱা বুলি ভিক্টিম কাৰ্ড খেলাহে দেখা গৈছিল নন্দিনী কাশ্যপক কালি সানিউলৰ মৃত্যু হল আৰু মৃত্যুৰ পিছতহে যেন গালৰিল আৰক্ষীৰ আৰু বদনামৰ পৰা নিজক ৰক্ষা কৰিবলৈ ততাতৈয়াকৈ নন্দিনীক উত্তৰ গুৱাহাটীৰ পৰা আটক কৰি গ্ৰেপ্তাৰ কৰা হল প্ৰথম অৱস্থাত সানিউলৰ চিকিৎসা চলিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কিন্তু এই চিকিৎসা সন্দৰ্ভতো সানিউলৰ আত্মীয়ই প্ৰকাশ কৰিছে গুৰুতৰ অভিযোগ সানিউলৰ আত্মীয়ৰ মতানুসৰি বহু সময় ধৰি এডাল বেল্টেৰে বান্ধি পেলাই থোৱা হৈছিল সানিউলক দিয়া হোৱা নাছিল পৰ্যাপ্ত চিকিৎসা আৰু পৰ্যাপ্ত চিকিৎসাৰ অভাৱতে সানিউলক লৈ যাবলগীয়া হৈছিল গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিতাললৈ তাতেই শেষ নিশ্বাস ত্যাগ কৰিছিল সানিউলে জিএমচিএইচত চিকিৎসাৰ বাবে যোৱা ৰোগীসমূহৰ 99% দুখীয়া এতিয়া প্ৰশ্ন হয় যে দুখীয়া দৰিদ্ৰ ৰোগীক মৰিবলৈ এৰি দিয়া হয় নেকি জিএমচিএইচত সেইবাবেই আৰ্থিকভাৱে সক্ষম লোকসকলে চিকিৎসা নকৰায় নেকি জিএমচিএইচত নন্দিনীৰ লগতে জিএমচিএইচো সমানে দায়ী নেকি সামিউলৰ মৃত্যুৰ বাবে উত্তৰ কেতিয়াবা ওলাবনে সামিউলে ন্যায় পাবনে কোনোবা দীঘল হাতৰ আশীৰ্বাদত অমানৱীয় হৈ উঠিছিল নেকি নন্দিনী নন্দিনীৰ গাড়ীত আছিল এটা প্ৰেছ শীৰ্ষক ষ্টিকাৰ অভিনেত্ৰী নন্দিনীয়ে কেনেকৈ লাভ কৰিছিল এই ষ্টিকাৰ দীঘল হাতৰ আশীৰ্বাদ পুষ্ট নন্দিনী হাৰি যাব নেকি আইনৰ সুৰুঙাৰে উত্তৰ সময়ৰ হাতত কেৱল এয়াই নহয় নন্দিনী কাশ্যপৰ তীব্ৰ বেগত গাড়ী চলোৱাৰ চখেই প্ৰাণ ললে নেকি পলিটেকনিকৰ ছাত্ৰ সামিউল হকৰ খবৰ অনুসৰি নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন হৈছে
AS01FM9199 নম্বৰত পঞ্জীয়নকৃত এখন বগা ৰঙৰ বলেৰো। নন্দিনী কাশ্যপে দৈনন্দিন ব্যৱহাৰ কৰা এই গাড়ীখনৰ আছে একাধিকবাৰ যান বাহন আইন উলংঘা কৰাৰ ইতিহাস। 2024 চনৰ মাৰ্চ মাহৰ পৰা 2025 চনৰ 10 জুনলৈকে মুঠ 5 বাৰ আইন উলংঘা কৰি তীব্ৰ বেগত গাড়ীখন চলোৱাৰ বাবে নন্দিনী কাশ্যপক জৰিমনা বিহিছিল পৰিবহণ বিভাগে। কিন্তু তাৰ পিছতো শুধৰণি নহল নন্দিনী কাশ্যপৰ। প্ৰতিবাৰেই 2000 টকাকৈ মুঠ 10,000 টকাৰ অপৰিশোধিত জৰিমনা এতিয়াও আছে নন্দিনী কাশ্যপৰ এই বাহনখনৰ নামত। 2024 চনৰ 10 মাৰ্চত ব্যস্ত ৰাজপথত, একেটা বৰ্ষতে 17 অক্টোবৰত বৰমাত, 20 মেত কাজিৰঙাত আৰু বাগৰিত আৰু 2025 চনৰ 10 জুনত নলবাৰীত গতিৰ সীমাৰেখা পাৰ কৰি গাড়ী চলোৱাৰ বাবে জৰিমনা লগোৱা হৈছে নন্দিনী কাশ্যপৰ এই বাহনখনৰ ওপৰত। সেয়েহে এতিয়া প্ৰশ্নৰ উদয় হৈছে, নন্দিনী কাশ্যপৰ তীব্ৰ বেগত গাড়ী চলোৱাৰ চখেই প্ৰাণ ললে নেকি পলিটেকনিকৰ ছাত্ৰ ছামিউল হকৰ।